আজি আমাৰ বিটিআৰ চৰকাৰৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে আমাৰ ডায়েৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি আজি পূৰা বিটিআৰত 500খন আমি মানে পনীৰ মেচিন আৰু আমাৰ মানে গ্ৰাছ কাটা মানে মেচিন আমি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি চলিছে। আজি বাক্সাত সেই চেৰেমনিটো চলি আছে। খুব মানে মানুহৰ খুব এটা মানে যাতে আৰ্থিকভাৱে স্বাৱলম্বী কৰে, দ্ৰুত মিছনত যাতে সহায় কৰিব পাৰে। আৰু আমাৰ এই অঞ্চলৰ যি ৰাইজ আছে সেই ৰাইজবিলাকে গাখীৰ উৎপাদন কৰি পেলাই লগতে যাতে পনীৰ বা কয়া তেনেধৰণৰ বস্তুবিলাক বনাই পেলাই যাতে বজাৰত বিক্ৰী কৰিব পাৰে, বেছিভাগ পইচা যাতে কামাব পাৰে, তাৰ মানে তাক মানে গুৰুত্ব দি পেলাই আমি এই আঁচনিটো লোৱা হৈছে। আমাৰ ইয়াত আজি 46+13 মানে 60 59 মানে বেনিফিচিয়াৰীবিলাকক আমি মানে কয়া মেচিন আৰু চাপ কাটাৰ মেচিন আৰু তেনেধৰণৰ আৰু আছে, ৰেইনকোট আছে, বুটগাম আছে, সেইটো আৰু আমি হেৰিত লোৱা নাই। মুঠতে এই মাহত 500খন বেনিফিচিয়াৰীক সেই বেনিফিটটো দিয়া যাব। এইটো নিজৰ ডিষ্ট্ৰিক্টত হ'ব। কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা, তামোলপুৰ এই নিজৰ ডিষ্ট্ৰিক্টবিলাকত হ'ব। তাৰে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাকে সেই কামবিলাক কৰি আছে। এইটো কেইদিনমানৰ পিছতে হৈ যাব। আগতো আমি অলৰেডি দ্ৰুত মিছন আমি অলৰেডি লৈছোঁ। দ্ৰুত মিছনৰ কাম অলৰেডি চলিছে। চিৰাঙত আমি বহুখিনি মানুহক আমি গৰু বিতৰণ কৰি দিছোঁ আৰু মৌ বিতৰণ কৰি দিছোঁ। আৰু আমাৰ বাক্সাত হ'বলৈ গৈ তামোলপুৰত এই অতিৰে মানে এটা ডাঙৰ এটা ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আমি লৈ আছোঁ, যাতে আমি এই আমাৰ বিটিআৰ অঞ্চলত থকা যি গাখীৰৰ সমস্যা, যি গাখীৰৰ নাটনি, সেইটো আমি শেষ কৰাৰ এটা পৰিকল্পনা লৈ পেলাই আমাৰ বিটিআৰৰ প্ৰধান ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া এই কামটো কৰি আছে। আৰু মই বিৰাট আশাবাদী যে মানুহে আজিৰ দিনত এই এনেধৰণৰ কাম আৰু আগৰ সময়ত মানুহে এই বস্তুৰ পৰা বহুত দূৰত আছিলে, কিন্তু আমাৰ নতুন চৰকাৰ অহাৰ লগে মানুহবিলাকক আমি বেনিফিচিয়াৰী ডাইৰেক্ট আমি এতিয়া ধৰক আমাৰ পনীৰ বনোৱা মেচিন এটাৰ মানে দাম আমাৰ 45,000 55,000 তেনেকুৱা কৰি এটা দাম। তো আমি মানুহবিলাকক যাৰ অকলে গৰু পালন কৰি আছে সেইবিলাক মানুহকো আমি এইবিলাক বস্তুবিলাক দি আছোঁ। ধন্যবাদ।